Welcome to my YouTube channel Alex RJ Lulu আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো এটা নতুন প্লেস চাবলৈ আৰু বহুত দিনৰ মূৰত আজি চাবলৈ গৈ আছো মনটো ভাল লাগি আছে আৰু বহুত দিনৰ মূৰত আজি বাইকখন উলাই আছো বাইকখন মানে বহুত দিন ৰানিং হোৱা নাই কাৰণে আজি যাবলৈ কাৰণে আমি ওলাইছো আৰু ৰানিং কৰো বুলি ভাবিছো গাড়ীখন আৰু জায়গাটো চোৱা হ'ব আৰু গাড়ীখন ৰানিং কৰা হ'ব সেই কাৰণে অলপ ফুৰিবলৈ যাওঁ বুলি ভাবিছো বলক এতিয়া আমি আৰম্ভ কৰো এইখিনি মানে আপোনাৰ থিমছ এইখিনি হৈ গ'ল বুজিছে দাদা থিমছ আপোনাৰ যিখিনি জেগা হৈ গ'ল হয় নে নহয় ফ্ৰেণ্ড আহি এতিয়া আমি পাই গ'লোহি বৰঘাট চাৰিআলি আৰু বৰঘাট চাৰিআলিৰ পৰা আমি যাম ৰাইট চাইড আৰু আপোনালোকক দেখাম মই প্লেচটো আৰু প্লেচটোলৈ এতিয়াও মাত্ৰ আছে আপোনাৰ 30 কিলোমিটাৰ এইফালে আপোনাৰ যায় যোৰহাট এইফালে যায় আপোনাৰ লংকা হোজাই আৰু আমি যোনটো জেগাত গৈ আছোঁ আমি যাম এইফালে ট্ৰেইন আহি আমি এতিয়া ননৈ চাৰিআলি পাই গ'লোঁ আহি বৰঘাটৰ পৰা মাত্ৰ 6-7 কিলোমিটাৰ আহিলে ননৈ চাৰিআলি পায় ননৈ চাৰিআলিৰ পৰা চিধা যাব লাগিব এইফালে হৈছে আপোনাৰ ননৈ চাৰিআলি তো ভাবিছিলোঁ ননৈ চাৰিআলিত আজি বজাৰ আছে বজাৰ কৰি লৈ যাম বুলি ভাবিছিলোঁ কিন্তু বজাৰ কৰিব নোৱাৰোঁ ইমান দূৰ বাট কেনেকৈ লৈ যাম মোনাও অনা নাই আৰু নকৰোঁৱেই দিয়ক আমি যাওঁ এতিয়া প্লেচ চাবলৈ আৰু প্লেচটোত গৈ আপোনালোকক মই দেখাম ময়ো আজিলৈকে ভালকৈ গৈ পোৱা নাই তবু কি আছে তাকে চাই আহোঁ মানুহে গৈ বোলে ভাল জেগা তাকে চাই আহোঁচোন এই আপোনাৰ ননৈ বজাৰত ভাবিছিলোঁ বজাৰ কৰিম কিন্তু নকৰোঁ আৰু দিয়ক ইমান দূৰ বাট কোনেকৈ লৈ যাম আৰু মই তো বন্ধুসকল চাওক এয়া কিমান ধুনীয়া ভিউ আজি বতৰটোও ঠাণ্ডা আৰু আহিও ভাল লাগিছে আপোনালোকক দেখাইছোঁ চাওক ভিউটো ইমান ধুনীয়া ভিউ আৰু প্লেচটোলৈ গৈ লওঁ প্লেচটোত গৈ পেলাইহে গম পাওঁ আৰু কিমান ধুনীয়া ভিউ তাত দেখাব পাৰোঁ আপোনালোকক এই ওচৰে পাঁজৰে চাওক চব বাগান চাহপাতৰ বাগান
বজাৰ আছে কাৰণে বহুত দাম হৈ আছে আৰু কি হৈ আছে। বেছি দূৰ নাই বন্ধুসকল, আমি পাই যাম আৰু পাই পেলাই আপোনালোকক প্লেচটো দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিছে মোৰ আজি কিবা এটা বহুত ভাল লাগি আছে। আজি মই বহুত দিনৰ মূৰত ফুৰিব আহিছোঁ আৰু এটা নতুন জেগা চাবলৈ আহিছোঁ আৰু নতুন জেগাটো কি ক'ম আৰু। তো বন্ধুসকল, আমি পাহাৰতে বেলেগ এটা বাটেদি সোমাইছিলোঁ, কিন্তু পিছত বৌখিনিক লগ পালোঁ। বৌখিনিয়ে কৈছে যে এইফালে নহয়, আগেদি গৈ পেলাই সোমাব লাগিব। সেইকাৰণে আমি আগেদি আহিছোঁ আৰু ৰাস্তাটো বহুত বেয়া। আপোনালোকক মই ৰাস্তাটো ভিউ দেখাই আছোঁ। তো ভাল লাগিছে পৰিৱেশটো, গাঁৱৰ মাজে মাজে আহিবলগীয়া হৈছে। গাঁৱৰ ভালেই লাগে আৰু গাঁৱৰ মাজে মাজে। ভিউটো চাওক আপোনালোকে, কিমান ধুনীয়া ভিউ। কিন্তু ৰাস্তাটো বেয়া হ'ব পাৰে, কিন্তু ভিউটো ভাল। ভাল লাগিছে চাহপাতৰ বাগানৰ মাজে মাজে। আৰু আজি মনটো মোৰ বিশেষকৈ বহুত মানে ভাল লাগিছে। চাওক কিমান ধুনীয়া পাহাৰীয়া এলেকা। এই এলেকাটোত আহিয়ে ভাল লাগিছে। কিমান ধুনীয়া পৰিৱেশ এটা। এই পৰিৱেশৰ মাজত আহি মোক কিবা এটা বহুত ভাল লাগি আছে। মই মানে বাক্যত পৰিৱেশ আপোনালোকক ক'ব নোৱাৰোঁ। অলপ ৰখিলোঁ নেকি? হয় দাদা। ইমান ধুনীয়া লাগিছে, শান্তি পৰিৱেশ। মোৰ এনেকুৱা লাগিছে যে ইয়াতে এটা ঘৰ বনাই লৈ পেলাই ইয়াতে থাকিম নেকি, তেনেকুৱা নিচিনা লাগি আছে। আৰু আপোনালোকক দেখাবলৈ মই পাহৰি গ'লোঁ, মোৰ লগত আজি মোৰ লগৰ এজন আহিব। সম্পূৰ্ণ পৰিৱেশ এতিয়ালৈকে আপোনালোকক দেখা নাই আৰু দেখাম বুলি ভাবিছোঁ, কিন্তু অলপ আগলৈ যাব লাগিব। আগলৈ গৈ পেলাই আপোনালোকক দেখাম আৰু এই ওচৰে পাঁজৰে পৰিৱেশটো আপোনালোকক দেখাই লৈছোঁ। আপোনালোকে চাই লওক। ইয়াত চাওক কিমান এটা সুন্দৰ ভিউ। আৰু এই ভিউটো চাবলৈ কাৰণে মই ৰাতিপুৱাৰ পৰা ভাবি আছিলোঁ, একো নোখোৱা নোবোৱাকৈ ওলাই গুচি আহিছোঁ। ঘৰত কৈছিলে কিবা এটা খাই যোৱা বুলি, কিন্তু নাখালোঁ। মা জবৰদস্তি কৰিছিলে। কিন্তু এই ভিউটো চাবলৈ কাৰণে মই কিমান মানে আগ্ৰহে ৰাতিপুৱাই ওলাই গুচি আহিলোঁ। সেই বন্ধুসকল চাওক আপোনালোকে, আমি কি জেগাত আহিছোঁ মই নিজে ভাবি পোৱা নাই। চাওক এতিয়া এখন সৰু নদী পাৰ কৰিব লাগিব। যাবনে? মাৰি যাব 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 চিধা একদম আমাৰ চিধাই বল, চিধাই বল। আমি আহি ফাইনেলি পাই গ'লোঁ। এতিয়া আহি আমি ক'ৰ পালোঁহি? টেঙাপানী। টেঙাপানী আহি ফাইনেলি পাই ইয়াত শুনিছোঁ টেঙাপানীটো বোলে সঁচাই প্লেচটোৰ নাম যে টেঙাপানী, আৰু পানীখিনি বোলে টেঙা টেঙা লাগে। আজি তাকে খাই চাম ৰ'বচোন, টেঙা নে মিঠা। লৈ উঠি আহিবলগীয়া হৈ গৈছে। বাইক লৈ উঠি আহি আছোঁ, কিন্তু বহুত পিছল, ভয়ো লাগিছে, কিন্তু বহুত ৰিক্সত আহিবলগীয়া হৈ গৈছে। চাওঁচোন বাৰু কিমানখিনিলৈকে যাব পাৰোঁ। আৰু এইটো ভিউটো চাওক আপোনালোকে, এইখন পাহাৰৰ কিমান ওখ পাহাৰ। এয়ে হৈছে টেঙাপানী। আৰু পানীটো খাই পেলাই অলপ দেৰিকৈ চাম প্ৰমাণ যে টেঙাপানীটো সঁচাই টেঙা নে নাই মিঠা। ভাল লাগিছে আজি আহি। গৈ থাকোঁ, যাব নিদিলে নাই আৰু সেইফালৰ পৰা ঘূৰি আহি। আৰু এই ভিউটো চাওক, এই ভিউটোতো আৰু ধুনীয়া লাগে দেখিবলৈ। এনেকৈ আহি পাই গ'লোঁ আমি টেঙাপানী।
এইটো চাওক, ভিউটো চাওক আপোনালোকে। এইটো এক পাকিংটো এদিনে পাকি ওপৰলৈ ব'ল, ওপৰলৈ ব'ল। নাই গাড়ী চাওক কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া জেগা, মনটো কিবা এটা ভাল লাগি গৈছে। সেই টেঙাপানী প্লেচ, আৰু প্লেচটো সঁচাই দেখিবলৈ ধুনীয়াটো। ভাবিছিলোঁ ইমান ধুনীয়া লাগিব নে নালাগে, কিমান বছৰৰ মূৰত আহিছোঁ। মই সৰুতেই অহা, কিন্তু পাহৰি গ'লোঁ। এতিয়া কেনেকৈ লাগে তাকে চাওঁ জেগাবোৰ, অলপ তললৈ চাওঁ কি হয়। সঁচাই তললৈ চাওকচোন, জুৰি বৈ আছে। এই জুৰিটো ক'ৰ পৰা আহিছে কোনো আজিলৈকে উলিয়াব পৰা নাই, কিমান দূৰৰ পৰা আহি আছে গম নাপাওঁ, ময়ো গম নাপাওঁ, মইতো নতুন মানুহ, গম নাপাওঁ। আৰু এই পাহাৰখন চাওক কিমান ওখ, সঁচাই কিবা এটা ভাল লাগিছে আজি। দুইফালে পাহাৰ, পাহাৰৰ মাজত আমি, আৰু এইটো মোৰ লগৰটো। হাই গাইছ, আজি আহি ইয়াৰ লগতে তাক ৰাতিপুৱাই মই ফোন কৰিছোঁ, বোলো অকলে গৈ ভাল নালাগিব, ব'ল তই লগত ব'ল, মই ব্লগ বনাম আৰু তই বাইক চলাই যাবি, মই ধৰি যাম মোবাইলৰ ষ্টিক। আৰু বন্ধুসকল এইটো চাওক মোৰ বাইকটো, এইটো হৈছে মোৰ বাইকটো, আৰু এইটোকে মই আজি কিমান দিন হ'ল চলোৱা নাই। তাক আজি মানে ৰানিং ছাৰ্ভিচ কৰিব আহিছোঁ, মবিল ছাৰ্ভিচ নহয়, ৰানিং ছাৰ্ভিচ কৰিব আহিছোঁ। তো এতিয়া আমি পানী খাবলৈ গৈ আছোঁ, পানীখিনি খাই চাওঁ টেঙা নে মিঠা, আৰু আপোনালোকক মই ক'ম টেঙা নে মিঠা হা। এই চালা চিচা ভাঙি ভাঙি থৈ দিছে, চিচা ভাঙি ভাঙি থৈ দিছে। এতিয়া পানীটো চেক কৰিম, ৱাটাৰ চেকিং। এইবাৰ পৰা লাইন এটা আছে, পানীটো লেতেৰা, অলপ চাফা পানীটোকে খাই পেলাই আপোনালোকক দেখাই দিওঁ। মাছ পানী খাওঁতে বোলে মাছকে ডিঙোতে সোমাই যাওক, হৈ গ'ল। তো বন্ধুসকল পানীখিনি সঁচাই টেঙা, টেঙা পানী খাই সঁচাই মুখখন কিবা টেঙা টেঙা লাগি গৈছে। এতিয়া গৈ পেলাই বিশেষ তামোল এখন খাম। তো ফ্ৰেণ্ড টেঙা পানী খালোঁ, এতিয়া খাই পেলাই অলপ জেগাটো চাই লওঁ বোলো কেনেকুৱা লাগে, আৰু ওপৰলৈ আহি আছোঁ। ওপৰৰ বাগানবোৰ দেখিয়ে কিবা এটা ভাল লাগিছে। তো লগৰটো বোকা বহুত, গাড়ী শ্লিপ কৰি কৰি আহি আছে, আৰু দুটা মানুহ আহিলে পৰি যাম বুলিয়ে মই খোজকাঢ়ি আহি আছোঁ, ভাগৰ লাগিছে ওপৰলৈ উঠাৰ কাৰণে। তো ইয়াৰ ভিউটো ভাল কাৰণে ওপৰলৈ বোলো যাওঁ, তোকো দুখনমান ফটো মাৰি দিওঁ, আৰু ময়ো দুখনমান ফটো মাৰি লওঁ, আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিওঁ। তো ফ্ৰেণ্ড চাই লওক, আৰু ৰ'দটো দি আছে এফালে, আৰু বৰষুণো দি আছে এফালে। এতিয়া কি কৰিম মই তাকে ভাবি আছোঁ, এইকণ ইমানতে শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু এফালে ৰ'দ ওলাই থকাৰ কাৰণে মই ভিডিঅ'টো শেষ নকৰোঁ, বনাই থাকোঁ যিমান টাইমলৈকে পাওঁ, নহ'লে বৰষুণত ভিজি ভিজি ঘৰলৈ গৈ থাকিম। আৰু অৱশেষত ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ, বহুত গৰম দিছে, গৰমত থাকিব পৰা নাই, আৰু আমাৰ সেইফালে বোলে বৰষুণ দি আছে। মই ফোন কৰিছিলোঁ, আৰু এতিয়া গৈ পাওঁতে পাওঁতে আমাৰ 1.5 ঘণ্টা লাগি যাব, আৰু 1.5 ঘণ্টাত যদি বৰষুণটো এৰিব, নহ'লে আৰু ভিজি ভিজি যাব লাগিব। ব'লক এতিয়া ঘৰৰ অভিমুখী হৈ গৈ থাকোঁ, আৰু ভোকো লাগিছে। 1.5 ঘণ্টা একে ঘৰতে গৈ খাই দিম দিয়ক। তো বহুত টাইমৰ মূৰত আহি পেলাই বৰঘাট পালোঁহি, আৰু আধা ঘণ্টা বাট আছে, তাৰপিছত ঘৰ গৈ পাম। বৰঘাটটো আৰু ভালদৰে দেখাই দিম আপোনালোকক। এয়া হৈছে বৰঘাট চক, নগাঁও বৰঘাট, আৰু আমাৰ ঘৰ যাব লাগিব এইটো গুৱাহাটী ৰোডত। এতিয়া আমি গৈ আছোঁ, আৰু অলপ আগত গৈ পেলাই কিবা এটা খাই ল'ম বুলি ভাবিছোঁ, কিন্তু বহুত ভোক লাগিছে। ঘৰত খাম বুলি ভাবিছিলোঁ, কিন্তু খাবলৈ নোৱাৰোঁ এতিয়া। তো হ'ব, এতিয়া ঘৰতে খাই ল'মগৈ। তো ফ্ৰেণ্ড এতিয়া আহি ঘৰ পালোঁহি, এতিয়া বহুত ভাগৰ লাগি আহিছে, এতিয়া অকণমান শুই ল'ম বুলি ভাবিছোঁ। শুই লোৱাৰ আগতে মই অলপ চাৰিআলিৰ পৰা বজাৰ কৰি আহোঁ, আৰু আপোনালোকে পাৰিলে মোক ছাপোৰ্ট কৰিব, মই অলপ আগুৱাই যাব পাৰোঁ, আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰিব।